কৰি থাকিম আৰু মিক্স কৰি থাকিম এটা গামলা লৈ তাৰ ওপৰত মই এইটো বহাই দিছোঁ গামলাটো এইটো কাৰণেই লৈছোঁ যেতিয়া কম্প'ষ্ট হ'ব ন কম্প'ষ্ট হোৱাৰ পিছত যিখিনি পানী ওলাব সেইখিনি সাৰ হিচাপে আপোনালোকে ইউজ কৰিব পাৰিব পানী আপোনালোকে বেছি নিদিব প্ৰায় 5-6 দিনৰ মূৰে অলপ দিব পাৰে আৰু এটা মই অনলাইন অৰ্ডাৰ দিছিলোঁ কোকোপিটটো গছ-গছনি বা ফুলৰ পুলি টাবত ৰুলে বহুত ভাল হয় কাৰণ এইটোত মানে পানীটো ৰখি নাযায় পানীটো এবজৰ্ব কৰি নলয় সেইটো কাৰণে ভাল এই বস্তুটো আৰু অলপ বনাই ৰেডি কৰিলোঁ যেতিয়াই মন যায় ইউজ কৰিম আহক ঘৰৰ বাকী গাৰ্ডেনৰ অলপমান ফুল চুলবোৰ আপোনালোকক দেখাওঁ ফুল নাই বাৰু চব এইবোৰ পাত ফুলে আছে চাওক অলপমান কেয়াৰ লোৱা অভাৱটো বহুতখিনি মৰিলে একো নাই যেতিয়া ভালকৈ ঠিক হ'ব আপোনালোকক মই সুন্দৰভাৱে দেখাম গোটেইখিনি এইটো চাওক অলপমান জংঘলো হৈ গৈছে এইটো দেখিছেনে পিচ লিলি বঢ়িয়াকৈ ফুলিছে মই দেখা নাছিলোঁ